নমস্কাৰ বন্ধুসকল, যদি আপুনি কোনোবা স্কুল বা কলেজত পঢ়ি আছে, আপোনাক যদি কোনোবাই সোধে ভৱিষ্যতে তুমি কি কেৰিয়াৰ অপশ্যন বাছি ল'বা, তেতিয়া 90% ষ্টুডেণ্টৰ উত্তৰ হ'ব ইঞ্জিনিয়াৰ, ডক্টৰ, MBA বা চৰকাৰী চাকৰি। এই চাৰিটা কেৰিয়াৰ অপশ্যনে বাছি ল'ব। কেতিয়াও আত্মনিৰ্ভৰশীল কামৰ কথা নকয় বা নাভাবে, মাত্ৰ এইকেইটাই জীৱনৰ ছাকচেছ হোৱা কাম বুলি ভাবি লয়। সকলে সাফল্যৰ পিছতে দৌৰে, দক্ষতাৰ পিছত কোনেও নদৌৰে। किसी महापुरुष ने कहा है कि कामयाब होने के लिए नहीं, काबिल होने के लिए पढ़ो। सक्सेस के पीछे मत भागो, एक्सेलेंस का पीछा करो। सक्सेस झक मार के तुम्हारे पीछे आएगी। এতিয়া কথা হ'ল ভুল কাৰ, ঘৰৰ পৰিয়ালৰ নে এডুকেশ্যন চিষ্টেমৰ নে আপোনাৰ? আহক এই ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰোঁ। टीवी देखते देखते पता ही नहीं चलेगा कि कितने नौजवानों की नौकरी की उम्र गुजर गई। अरे फ्यूचर से इतना डरेगा तो क्या खाक जिएगा। These are India's young people who are supposed to fuel the country's economy. मेरा नाम मोहित कुमार है। मैं बठिंडा पे रेलवे स्टेशन में कुली का काम कर रहा हूँ। मैं बीटेक की हुई है मैंने। सरकारी नौकरी प्राप्त करना मुश्किल है। स्कूल के बाहर जब जिंदगी इम्तिहान लेती है तो सब्जेक्ट वाइज नहीं लेती। बिल गेट्स, co-founder of Microsoft। मार्क जुकरबर्ग, co-founder of Facebook। গৌতম আদানী, ফাউণ্ডাৰ অফ আদানী গ্ৰুপ। জানেনে ইহঁতৰ মাজত কি কমন কথা আছে? আপোনালোকে হয়তো ক'ব, জানো ইহঁত পৃথিৱীৰ সকলোতকৈ ধনী মানুহ, আৰু আজিৰ পৃথিৱীত ইহঁতে সকলোতকৈ সফল ব্যক্তিৰ মাজত আছে। Richard Branson, now the first person to reach the edge of space in his very own spacecraft. ইহঁতৰ মাজত আৰু এটা কমন কথা আছিল, ইহঁতে এনেকুৱা এটা ছিষ্টেমৰ পৰা বাচিছে যিটোত আমি গৌৰৱেৰে সেই ছিষ্টেমটোত পঠাই দিওঁ। Change the perception of reality to such an extent that despite of the abundance of information, no one is able to come to sensible conclusions. I don't care what I have to do. If I have to move somewhere or start something or whatever it may be, I'm not going to put my children into a system that doesn't understand the gifts and abilities I have just because they don't fit on the conveyor belt. এইফালে আপুনি নহয় কৰবাৰ কলেজত পঢ়ি আছে, কৰবাৰ স্কুলত পঢ়ি আছে, টাইম মতে হোমৱৰ্ক কৰিছে, 95% কলেজত উপস্থিত আছে, ইচ্ছা নহ'লেও কিতাপবোৰ মুখস্থ কৰি আছে আৰু সকলো নিয়ম পালন কৰি আছে। এইটো আশাতে যাতে কলেজৰ পৰা ওলাওঁতে ভাল গ্ৰেজুৱেট ডিগ্ৰী এটা লৈ ওলাব পাৰোঁ আৰু সেই ডিগ্ৰীটোৰে এটা ভাল চাকৰি পাব পাৰোঁ, তাৰপিছত ঘৰৰ মানুহৰ বাবে ডাঙৰ এটা ঘৰ বনাব পাৰোঁ, এখন দামী গাড়ী কিনিব পাৰোঁ, বিয়া পাতি ল'ৰা ছোৱালীক ভাল স্কুলত দিব পাৰোঁ আৰু বহু টকা ইনকাম কৰিব পাৰোঁ। কিন্তু रियलिटी की जाने। शुरू करी आप कितने साल के थे? सर उस समय हम 18 साल के थे। और अभी हम 30 साल के हो गए। 30 साल। पिछले 12 सालों में आपने अपनी ज़िंदगी में क्या किया? ज़िंदगी में सर पढ़ते गया, डिग्री लेते गया। मैंने 3 सब्जेक्ट में पोस्ट ग्रेजुएट किया, बीएड किया, सीटेट क्वालिफाइड है, नेट। আপুনি 15 বছৰ পঢ়ি ভাল ডিগ্ৰী এটাতো লৈ লয়, কিন্তু আপুনি এটা ভাল চাকৰি পোৱা নাই। আপুনি বাৰে বাৰে ইণ্টাৰভিউ দি আছে, কিন্তু সকলোবোৰ ইণ্টাৰভিউতে আপোনাক ৰিজেক্ট কৰি দি আছে। देखते हैं हम लोग को बहुत हीन भावना से, परिवार रिश्तेदार वाले उतने बात नहीं करते हैं सर, और मैं 2 साल से गाँव में भी नहीं गया अभी तक। दुख है सर, क्या बोलूँ मैं अपने दुख और पीड़ा को किसी पास सामना नहीं कर सकता हूँ सर। बहुत संघर्ष से पढ़ा, ट्यूशन पढ़ा के मैं 2012 से ट्यूशन पढ़ा के अभी तक मैं पढ़ाई किया हूँ, और मैं कुछ भी हासिल नहीं कर पाया। उल्टा हमारे पर फायर हो गया। মানুহে আপোনাক তেতিয়া ঠাট্টা কৰিব আৰম্ভ কৰি দিয়ে, লাহে লাহে আপুনি মানুহৰ লগত মিলিজুলি থাকিব বন্ধ কৰি দিয়ে। মাত্ৰ এটা কথাই ভাবি থাকে, ভগৱান যাতে মই এটা যিকোনো চাকৰি পাওঁ, কিবা কৰি আপুনি এটা প্ৰাইভেট জব পাই যায়, কিন্তু তাৰ দৰমহা বহুত কম, আপোনাৰ উপায়ো নাই, আপুনি সেই কামটোৱে কৰিব ধৰে। আপুনি কামটোৰ পৰা ইমান দৰমহা নাপায় যে আপুনি পইচা জমা কৰি এটা ঘৰ বনাব পাৰিব, আৰু আপুনি এটা হোম লোন লৈ লয়, আৰু ঘৰ হোৱাৰ পিছত এখন গাড়ীও লোনত কিনি লয়, আৰু আপুনি নজনাকৈয়ে নিজকে আপুনি চাৰিও ছাইডৰ পৰা বান্ধি লয়। তাৰপিছত আপোনাৰ এটা কথাই মূৰত লাগি থাকে, যদি মোক এই কামৰ পৰা ওলাই দিয়ে কি হ'ব? গাড়ীৰ EMI আছে, হোম লোনৰ EMI আছে, ঘৰ চলাব লাগে, ল'ৰা ছোৱালীৰ খৰচ আছে। লাহে লাহে আপুনি নিজৰ সপোনবিলাক শেষ কৰি দিয়ে। ৰাতিপুৱা অফিচত যায়, গধূলি আৰু ঘৰ আহি পায়। যিটো কাম কৰি আছে পচন্দ হওক বা নহওক সেই কামটোৱে কৰি আছে। পিছত লাহে লাহে এই জীৱন আপোনাৰ সাধাৰণ যেন লাগিব ধৰিব। লাহে লাহে কাম কৰি কৰি আপুনি বুঢ়া হৈ যাব। পিছত আপোনাৰ এনেকুৱা লাগিব যে আপুনি আনলাকি আছিল, যাৰ বাবে মই
লাইফত একো ডাঙৰ কাম কৰিব নোৱাৰিলোঁ। কষ্টটো বহুত কৰিছিলোঁ, কিন্তু ডাঙৰ একো কৰিব নোৱাৰিলোঁ। কিন্তু কথা ক'ৰবাতে আপুনি জন্ম পোৱাৰ পিছতে আপোনাৰ পৰিয়ালৰ প্ৰথম কি ভাব আহিব ধৰে জানে? যে মই মোৰ ল'ৰা বা ছোৱালীক ডাঙৰ স্কুলত পঢ়াম। আজি আমাৰ দেশত স্কুল শিক্ষাৰ বাবে নহয়, ষ্টেটাছৰ বাবেহে বেছি। আমাৰ ল'ৰা ছোৱালী ডাঙৰ স্কুলত পঢ়ে, আমাৰ ছোৱালী ডাঙৰ কলেজত পঢ়ে। এইবিলাকে তাৰমানে মানুহৰ মাজত এতিয়া ডাঙৰ ষ্টেটাছ হৈ পৰিছে। ডাঙৰ স্কুলত দিয়াটোৱে সকলোৱে ডাঙৰ বস্তু বুলি ভাবি আছে এতিয়া। আপুনি কথা ক'ব জনা হোৱাৰ লগে লগে আপোনাক ডাঙৰ স্কুল এখনত নাম ভৰ্তি কৰি দিয়ে। তাৰ পিছতহে শান্তি পায় আপোনাৰ পৰিয়ালে যে মই মোৰ ল'ৰা বা ছোৱালীক ডাঙৰ স্কুলত নাম ভৰ্তি কৰি দিলোঁ আৰু স্কুলত মোৰ শিশুৰ ভৱিষ্যত বনাই দিব। মাত্ৰ মই টাইম মতে স্কুলৰ ফিজ দি থাকিলেই হ'ল। আপুনি যেতিয়া প্ৰথম স্কুলত যায় ফ্ৰেছ মাইণ্ড লৈ যায়, এনেকুৱা এটা মাইণ্ড যাৰ কোনো ধৰণৰ লিমিট নাই, যাক ভালকৈ ট্ৰেইনিং দিলে বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিব। যেতিয়া আপুনি স্কুলত যাব আপোনাক নানা ধৰণৰ কিতাপ দি দিব, সেয়ে আপোনাৰ জীৱন হৈ যাব। আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এই কিতাপৰ কথাই ভাবি থাকিব, তাকেই পঢ়ি থাকিব। যদি তাৰ বাহিৰে কিবা বেলেগ ভাবে বা বেলেগ পঢ়ে, মাৰ্কশ্বিটত নম্বৰ কম আহিব। তাৰপিছত আপুনি শাস্তি পাব ঘৰৰ মানুহৰ পৰা। আপোনাৰ পৰিয়ালে একবাৰো প্ৰশ্ন কৰেনে যে স্কুল কলেজে আমাৰ ল'ৰা ছোৱালীক কি শিকাই আছে? কি সঁচাই আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হৈ আছে? আৰু যি পঢ়াই আছে আমাৰ ল'ৰা ছোৱালীৰ জানো সেইবোৰ পচন্দ? কেতিয়াও নুসুধে, কাৰণ আমাৰ পৰিয়ালে ভাবে স্কুলত তাৰ ভৱিষ্যত বনাই আছে, এটা ভাল মানুহ বনাই আছে। অলপ চিন্তা কৰিলে আপুনি গম পাব যে পুৰা স্কুলত আপোনাৰ ল'ৰা বা ছোৱালীৰ ব্ৰেইনত এনেকৈ শিকাব, যেতিয়া আপোনাৰ শিশুই কলেজৰ পৰা ডিগ্ৰী লৈ ওলাই আহে মাত্ৰ এটা কথাই ভাবে যে মই এটা ভাল চাকৰি কৰিব লাগে বা ভাল কোম্পানী এটাত সোমাব লাগে। हर बच्चा यही चाहता है कि मैं सरकारी जॉब में पहुंचूं, अपनी घर की अर्थव्यवस्था को सही करूं। मेन मकसद तो यही होता है हर आदमी का, क्योंकि सरकारी जॉब एक ऐसी जॉब है कि वो आदमी के मरते दम तक साथ देती है। इसलिए हर आदमी सोचता है चाहे चपरासी की मिल जाए लेकिन सरकारी नहीं। আপোনাক গোটেই স্কুল লাইফত সেলফ ডিপেণ্ডেণ্ট হোৱাৰ কথা কেতিয়াও নিশিকায়, কাৰণ যেতিয়া শিক্ষাৰ ছিষ্টেমটো বনাইছিল তেতিয়া সেলফ ডিপেণ্ডেণ্ট হোৱাৰ বাবে এই শিক্ষাটো বনোৱা নাছিল। अपनी 25% से ज़्यादा जिंदगी इस करंट एजुकेशन सिस्टम में लगा देते ताकि अपने से कम पढ़े लिखे आदमी की कंपनी में जाके उसके सपने पूरे कर सके। যেতিয়া আপোনাক এই ছিষ্টেমত দি দিয়ে, আপোনাৰ সেই বয়সে নহয় যে আপুনি কিবা ভাবিব পাৰে, কিবা চিন্তা কৰিব পাৰে। যেতিয়া আপুনি চিন্তা কৰিব পৰা বয়স যাই পায় তেতিয়ালৈ বহুত দেৰি হৈ যায়। মানে ইমান বছৰ আপোনাৰ ব্ৰেইন ৱাছ হৈ যায়, আপোনাৰ মাথাত এটাই আহি যায় যে মই কিবা চাকৰি কৰিব লাগে, নহয় ডাক্তৰ হ'ব লাগে, নহয় ইঞ্জিনিয়াৰ হ'ব লাগে। বেলেগ একো হোৱাৰ মাথাই নামাৰে আৰু আপুনি যিকোনো উপায়েৰে পইচা ইনকাম কৰা মাথা মাৰিব ধৰে, নহয় কোম্পানীত কাম কৰি, নহয় কাৰোবাৰ তলত কাম কৰি। रोजगारी की हद पार हो रही है, घर वाले भी प्रेशर डाल रहे हैं कि जॉब करो कहीं से भी पैसे लेके आओ। আৰু আপোনাৰ নামত 20 বছৰে লাখ লাখ টকা খৰচ কৰাৰ পিছত আপুনি মাত্ৰ ভাবে 40-50 হাজাৰ টকাৰ চাকৰি পালেই হ'ল আৰু মোৰ জীৱন সফল হ'ল। কিন্তু ৰিয়েলিটি কি জানে? আজি আমাৰ ভাৰতত 42% গ্ৰেজুৱেট, যাৰ বয়স 25 বছৰতকৈ কম, সিহঁত আনএমপ্লয়েড। যদি কিবা চাকৰি পায়ো তাৰ দৰমহা বহু কম। ইয়াৰ সলিউশ্যন কি আমি স্কুল যোৱা বন্ধ কৰিব লাগিব নেকি? কলেজ যোৱা বন্ধ কৰিব লাগে নেকি? নহয়, শিক্ষাটো আমাক লাগিবই, কিন্তু আমাৰ এনেকুৱা স্কুল কলেজ আৰু প্ৰয়োজন নাই যাৰ লাষ্টত অপশ্যন এটাই থাকি যায়, চাকৰি। এতিয়া সময় বদলি গৈছে। যদি আপোনাৰ ল'ৰা বা ছোৱালী স্কুল কলেজত যায়, আপুনি মাৰ্কশ্বিটত বেছি গুৰুত্ব নিদিব, তাৰ যিটো কাম শিকাৰ আগ্ৰহ সেই কামটো শিকিব দিব আৰু বুজাব চাকৰিয়ে মানুহৰ জীৱন নহয়, চাকৰিয়ে মানুহৰ আচল লক্ষ্য নহয়।